আহি পৰিছিল ঠিক একেধৰণে একে পৰিৱেশ পুনৰ আহিব পাৰে পুনৰ লকডাউনৰ পৰিৱেশ উভতি আহিব পাৰে তাৰে ইংগিত দিছে খুদ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সতৰ্ক কৰি দিছে সমগ্ৰ দেশৰ জনতাক যে পুনৰ লকডাউনৰ দৰে পৰিৱেশ হয়তো আহিব পাৰে কিয় এই কথা কৈছে প্ৰধানমন্ত্ৰী মোদীয়ে সকলোবোৰ সবিস্তাৰে এই মুহূৰ্তত আমি জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত লৈ আছো এই ডাঙৰ খবৰটো ভাৰতবৰ্ষত পুনৰ হ'ব নেকি লকডাউন এনে ধৰণৰ প্ৰশ্ন এই মুহূৰ্তত উত্থাপিত হৈছে পুনৰ লকডাউনৰ পৰিৱেশলৈ যাব লাগিব নেকি দেশৰ জনতা দেশবাসীক এলাৰ্ট কৰি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এলাৰ্ট কৰিছে সমগ্ৰ দেশৰ জনতাক কোভিডৰ সময়ৰ দৰে আকৌ এবাৰ আমি সাজু থাকিব লাগিব সাহসেৰে প্ৰত্যেকটো পৰিস্থিতিৰ সৈতে মোকাবিলা আমি কৰিব লাগিব দেশবাসী কঠিন সময়ৰ বাৰ্তা দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফালৰ পৰা এই বাৰ্তা প্ৰেৰণ কৰা হৈছে হৰমুজ বন্ধ কোনো কাৰণতে গ্ৰহণযোগ্য নহয় শান্তিৰ পক্ষত মাত মাতিব ভাৰতে ইৰাণ ইজৰাইল যুদ্ধক লৈ এনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মোদীয়ে ভাৰতত বছৰি প্ৰয়োজন হয় 33 মিলিয়ন মেট্ৰিক টন এলপিজি বছৰি 235 কোটি চিলিণ্ডাৰ ব্যৱহাৰ কৰে দেশৰ জনতাই আৰু প্ৰতিদিনে প্ৰয়োজন হয় 64 লাখটা এলপিজি চিলিণ্ডাৰ মুঠ এলপিজিৰ 88% ব্যৱহাৰ হয় ঘৰুৱা কামত বাকি 12% ব্যৱহাৰ হয় ব্যৱসায় বাণিজ্যত এলপিজিৰ যি ধৰণৰ সমস্যা দেখা দিছে তাক লৈ মুখ খুলিছে মোদীয়ে ভাৰতত প্ৰয়োজন হোৱা 60% এলপিজি আমদানি কৰা হয় আৰু এই 60%ৰ 90%